Hello friend, welcome to dronboys channel. তো আগতে মানে পঢ়া স্কুলখন আজি আহিছোঁ। ইয়াত মই পঢ়িছিলোঁ। এইটোৱে হ'ল স্কুল, ফাইনেলি ইয়াতে আহি পাইছোঁ। ইয়াত মানে প্ৰথম শ্ৰেণীৰ পৰা 14 শ্ৰেণীলৈকে পঢ়িছিলোঁ এইখন স্কুলত। তো এইজোপা আছিল আহঁত গছ। আগতে বহুতে সৰু আছিল এইজোপা আহঁত গছ। তো যথেষ্ট বহুত ডাঙৰ হৈ গ'ল। তাৰমানে বহুত দিনৰ মূৰত আহিছোঁ ইয়াত। আহঁত গছটো যথেষ্ট ডাঙৰ হৈছে। কিজানি মোক চিনিয়ে পোৱা নাই চাগে, পাহৰি গৈছে আহঁত গছজোপা। তো ইহঁতৰ লগ হ'ল, ইহঁতক কেইটাক আনিছোঁ। তাৰপিছত এইখন হ'ল স্কুল। তো স্কুলখনৰ নামটো দেখুৱাম মই। এইখন স্কুল হ'ল 3 নং পূৰ্বজ্যোতি প্ৰাথমিক স্কুল। তো মই সৰুতে ইয়াতে পঢ়িছিলোঁ। তো খুবেই মনত পৰিছে। আগতে ইয়াত বাঁহেৰে বনোৱা আছিল বেৰবোৰ। তো বৰ্তমান পকাই বনাইছে। এই ভিতৰত কোনা এতিয়া। তো এইটোৱে আছিল স্কুল আগতে পুৰণি। মই যেতিয়া ইয়াত পঢ়িছিলোঁ তেতিয়া মানে খিচিৰি নাছিল। 14 শ্ৰেণী যেতিয়া মই পাইছিলোঁ, মানে 14 শ্ৰেণীৰ পৰা পাৰ হৈ যাম আৰু ক্লাছ 5লৈ যাম, তেতিয়া মই বেলেগ স্কুলত গৈছিলোঁ। তেতিয়া মানে ইয়াত খিচিৰি সেই টাইমত লাষ্ট টাইম আহিছিল আৰু তাতে কোনো খোৱাই নহ'ল। তো ভিতৰৰ লুকটো চাওঁ, আগৰ নিচিনাই আছে এইখন স্কুল, LP স্কুল যে চৰকাৰী কাৰণে। তো আগতে মানে এইবিলাক বেঞ্চ নাছিলে, যে বহা চিটটো নাছিল। আগতে আমি বস্তা লৈ আহোঁ, বস্তাৰে পঢ়িছিলোঁ। তো এইখনে স্কুল। তো ভিতৰত গোটেইবোৰ একেই আছে। এয়া চাব পাৰে, স্কুলখন গোটেই একেই, খিৰিকীবোৰ এনেকুৱাই আছে। চৰকাৰে কি পইচা দিয়া নাই নেকি ৰে ইয়াত? তো চাওক স্কুলখন, চৰকাৰী স্কুলৰ অৱস্থা চা না। যিখন স্কুল মানে মই নিজে পঢ়ি গৈছিলোঁ, তো এনেকুৱাই আছে। তো বেক চাইডে এইটো পথাৰ সেনেকুৱাই আছে। আৰু এটা কথা, মই যেতিয়া ছুটি হয় নহয়, সেই যে 2 নম্বৰ খিৰিকীখন আছে, সেইদি পাৰ হৈ এইপিনেদি পলাই পিনে ঘৰলৈ গৈছিলোঁ। তো এইটোৱে আছিল স্কুলখন। অকল পকাৰে বনাই দিয়া হৈছে এতিয়া, কিন্তু আগতে পকা চকা নাছিল। এইখন স্কুল মই পঢ়িলোঁ। তো বহুত বছৰ মূৰত আহিছোঁ, বহুত মনত পৰিল ইয়াত পঢ়া। তো বহুতো খেলিলোঁ, মানে ইয়াত এনজয়ো কৰিলোঁ, পঢ়িলোঁ। তো এইখনে আছিল মোৰ স্কুলখন পঢ়া। স্কুলখনৰ পৰা এইপিনে চাওক ভিউ। তো খুবেই ভালেই হৈছে দেখিবৰ কাৰণে। তো এইখনে আছিল স্কুল। তো চাবলৈ আহি গ'লোঁ আজিলৈ, মানে এইখন স্কুলক লৈ মানে।